না কা নহয় কে মোৰ কাৰণে এটা মোক ক'বলৈ আৰু ভাল হৈ গ'ল এটা মই কে বুলি কোৱাৰ লগে লগে পিছৰখিনি ভাবি ল'লে হ'ল আৰু LA লছ এঞ্জেলিছ অসমৰ আটাইতকৈ ফেমাছ শব্দ থেংক ইউ আজি অসমৰ মানুহক কি শিকোৱা হৈছে এই শুৱালকুছিটো আন্দোলন হৈছিল অসম আন্দোলন আমি দেখিছিলো কেতিয়াৰ পৰা মঞ্চৰ পৰা কাকো কোৱা হোৱা নাছিল যে মই কে বুলি কম আপোনালোকে বেয়া শব্দ এটা ক'ব অসমীয়া মহিলাৰ মুখত যি মহিলাৰ মুখত শংকৰৰ গুণানুকীৰ্তন হয় যি মহিলাই কীৰ্তন ঘোষা পাঠ কৰে যি মহিলাই নাম ঘোষা পাঠ কৰে যি মহিলাই সদায় গধূলি মন্দিৰত চাকি বন্তি জ্বলায় নামঘৰত চাকি বন্তি জ্বলায় সেই মহিলাৰ মুখৰ বাবে মই সিদিনাখন জাগিৰোডত কৈছো কোনোবাই যেতিয়া মঞ্চৰ পৰা কে বুলি কয় আপোনালোকে তলৰ পৰা বেয়া শব্দ নকব বৰঞ্চ মই কম ৰাম আপোনালোকে কব কৃষ্ণ মই কম শংকৰ আপোনালোকে কব মাধৱ এই কথা মই সিদিনাখন জাগিৰোডত কৈছো